हेलो ভিউয়ার্স, আজি প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অনা হৈছে ৮টাকৈ চিতাবাঘ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ জন্মদিন হিচাপে নামবিয়াৰ পৰা আনি মধ্যপ্ৰদেশৰ কুদু ৰাষ্ট্ৰীয় উদ্যানত ৰখা হৈছে। আজি এটা ঐতিহাসিক দিন হিচাপে প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন বুলি প্ৰধানমন্ত্ৰী মোদী আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগত লৈ আজি মধ্যপ্ৰদেশৰ কুদু উদ্যানত এই বাঘসমূহ মুকলি কৰি দিয়া হ'ব। আজি মুকলি কৰি দিয়াৰ পিছত বাঘসমূহ জংঘলত যাব দিয়া নহ'ব। এটা সীমা নিৰ্ধাৰণ কৰি সজোৱা হৈছে। এই নিৰ্ধাৰিত এৰিয়াত ১ মাহমান থাকিব আৰু তেওঁলোকক মনিটৰিং কৰা হ'ব। তেওঁলোকৰ চলন ফুৰণ আমাৰ ভাৰতৰ জলবায়ুৰ পৰিৱেশত থাকিব পাৰিছে নে নাই। চিতা বাঘসমূহৰ ডিঙিত ফিটা লগোৱা আছে, তাত GPS ট্ৰেকাৰ লগোৱা আছে। এনেদৰে চিতা বাঘসমূহক আইচোলেশ্যনত ৰখা হ'ব আৰু তাৰ পিছত কুদু ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া হ'ব। আমাৰ ভাৰতবৰ্ষতো ৭০ বছৰমান আগত বহুতো চিতাবাঘ আছিল, কিন্তু কিবা কাৰণত নাইকিয়া হৈ গৈছে, বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত। আজি প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে কুদুৰ নামবিৰিয়াৰ পৰা অনা হৈছে এই বাঘসমূহ। এই চিতা বাঘসমূহ হেলিকপ্টাৰ যোগে ভাৰতলৈ অনা হয়। এই ৮টা চিতাবাঘৰ ৫টা মাইকী চিতাবাঘ আৰু ৩টা মতা চিতাবাঘ। এই চিতাবাঘসমূহ যদি ভালদৰে থাকে তেন্তে অনাগত ২০-৩০ বছৰত ভাৰতৰ আন ৰাষ্ট্ৰীয় উদ্যোগসমূহতো সিঁচৰিত কৰি দিয়া হ'ব। আপোনালোকে যদি মোৰ ভিডিঅ' দেখি ভাল পাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।